মইনা পেহী সিহঁতৰ ঘৰত সেইদিনাখন বিয়াত গৈছিলে। মইনা পেহীক মই ভাবি আছো তো মইনা পেহী তো এনেকৈ ভবা নাই না ভাবছে আমাৰ মইনা পেহী তাৰপিছত কৈছে মই আছা ভালে হৈছি দে বিয়াখনত পাৰে এৰিবা নোৱাৰোঁ ডাকবিলাকে বহুত দিন ঢেকাৰ ফুল বিচৰি থাকে। সেপাত ভগৱানৰ আশীৰ্বাদত নাৰায়ণৰ উপস্থিতিত ঢেকাৰ ফুল পাই পেলাই এই স্বৰ্গপুৰীত লৈ যায় যে ৰাণীটোই তাৰমানে স্বামীটো নাহাক লাগি তাই মাতিয়ে থাকে। সেইটো হ'ল আৰু কিহৰ মান জানে আপুনি? আকৌ মাত দিম আৰু কিবা জানে না আপুনি? দিয়ক। এতিয়া মানে আমাৰ কুকুৰবিলাক ধ্যান দিছে, কোনোবাই চানা আনিবা গেলি হাতকে ধৰে। এতিয়া চানাৰ মাতো শুনিব, মাকাৰ মাতো শুনিব। এই যিটো ফেমিলি ধ্যান দিছে তাইৰ মাত শুনক। বহুত কাটি মেয়া খং উঠি আছে। আকৌ পোৱালিটো আনিব যাব নহয়, পোৱালিটো তাৰমানে মাকে আৰু কোনোবাই ছোৱালীটো আনিব বুলি ধৰি দিয়ে। তাৰপিছত আকৌ মেকুৰীটো দিলোঁ না, আচ্ছা ক'ত দিলা? আচ্ছা এই আমাৰ টিহুত থানাৰ কথা কৈছোঁ। এটা দিছিল ল'ৰাই গাঁৱতে এটা কইনা ভাল পাইছে। কইনা যেতিয়া ভাল পাইছি এই চৈত বহাগত যি ভেকলিবিলাক ওলাই যি খালৰ পাৰত ভেকলিবিলাকে কৈ আছে, তাৰমানে কৈ আছে কি মাকটো সাধা বাইপাকটো দস্য। মানে পুলিচ চাকৰি কৰা মানুহবিলাক সদায় অলপ হেৰি না, মাকে সাধা পাই ল'ৰাটোৱে কৈছে অ' মাই কিনো কৰা হে, মই নাজানো বাইপেৰে ঘুটগে। সেইটোৱে চেণ্টাৰটো সেইটোৱে হ'ব। পতকে তই যিটো কৈছা কৈছি মই নাজানো বাইপেৰে ঘুটগে। ভেকলি মাইকী মাতৃ কৈছি ক'ত বাইপে ঘুটগে, বাইপেকো ঘুটলাক।